हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৰে ভালেই মোৰ অন্যতা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগত কৰিছো हेलो बंधुসকল মই আজি যাব ওলাইছো হায়দৰাবাদৰ এখন অসমীয়া চিটি মানে য'ত আপোনাৰ সকলো অসমীয়া খাদ্য পোৱা যায় ধৰক কলডিল ঢেকীয়া কচু শাক ঔটেঙা নেমু মানে ইত্যাদি আৰু অসমত যিবোৰ চব্জি পায় মানে ইয়াত আকৌ জড়িততে সেইবিলাক চব্জি নাপায় ন অসমৰ চব্জি আৰু তামোলৰ পৰা ধৰি সকলো পায় ভিডিঅ'টো আপোনালোকে সেইখনে চাই থাকিব তেতিয়া আপোনালোকে সকলো বুজি পাব মানে আপোনাক সকলোবোৰ মই দেখুৱাই যাম ধন্যবাদ লগৰজন মই বাইকতে আহিলোঁ মানে বাইকে গ'লে অলপ সুবিধা হয় বুলি বাইকতে গুচি আহিলোঁ মানে গাড়ীত গ'লে আকৌ নামি পিনে আকৌ গলি ভিতৰত সোমাব লাগিব সেয়ে বাইকতে গুচি আহিলোঁ আৰু ইয়াৰ ঠাইবোৰ চাবলৈ ইমান ধুনীয়া ৰাস্তাটো চাৰিওকাষে দোকান ডাঙৰ ডাঙৰ বিল্ডিং কাষে কাষে আকৌ পাহাৰ মানে হায়দৰাবাদ জেগাটো এটো পাহাৰীয়া এৰিয়া যে সেইবাবে জেগাবোৰ দেখি ভাল লাগে ভিডিঅ'টো শেষলৈ চাই থাকিবচোন ভাল পাব চাই পিনে আৰু মই যোনটো জেগাত গৈ আছোঁ সেই জেগাটো হৈছে আপোনাৰ গচিবৌলিলৈ গৈ আছোঁ গচিবৌলিৰ পৰা আপোনাৰ মানে যাব লাগিব আৰু যোনটো জেগাত মই আপোনাৰ অসমীয়া দোকানবোৰ আছে বুলি কৈছোঁ যে মই ক'ম বাৰু জেগাডোখৰ নাম ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে ইয়াৰ পৰা ষ্টাৰ্ট হয় আপোনাৰ অসমীয়া দোকানবোৰ মানে এই জেগাডোখৰত মানে অকল অসমীয়া মানুহ বেছি আছে মানে ইয়াত বহুত ফেমিলিও আছে আৰু সেইকাৰণে আপোনালোকক কৈছিলোঁ ন যে ইয়াত অকল অসমৰ খাদ্য পোৱা যায় মানে শাক পাচলি পৰা ধৰি মানে বিভিন্ন ধৰণৰ অসমত যিবোৰ বস্তু পায় মানে এই জেগাডোখৰত পোৱা যায় সেইবাবে মই বহুত দূৰৰ পৰা ইয়াৰ পৰা নিবলৈ আহিছোঁ মানে মই বস্তু নিবলৈ আহিছোঁ বাৰু বি জলকীয়া নেমু টেঙা ঔটেঙা কচু শাক ঢেকীয়া এইবোৰ নিবলৈ আহিছিলোঁ মানে এই যোনটো এইটো গেলেৰী দেখিছে যে এইটো চাৰিওকাষে দোকান বজাৰবোৰ দেখিছে যে অকল চব অসমীয়া দোকান আৰু দোকানীবোৰো অসমীয়াৰে হয় মানে অসমৰে দোকানী হয় আৰু আমি ফাইনেলি আমি বিচৰা শ্বপখন আহি পাই গ'লোঁ এই ওপৰত লিখাই আছে দেখিছেনে শ্বপখনৰ নাম আৰু ইয়াতে আপোনাৰ সকলো ধৰণৰ বস্তু পোৱা যাব অসমৰ আৰু দোকানীজনো অসমৰ হয় বাৰু ৰ'বক মই দেখুৱাই আছোঁ ভিতৰত গৈ কি বস্তু পায় এয়া আপোনাৰ ছেকেণ্ড ফ্ল'ৰত দেখিছেনে জলকীয়া বিজলকীয়াবোৰ তাৰপৰা গাজৰ চাজৰ ধেৰ আছে এইবিলাক মানে আৰু নেমু আৰু সৰু সৰু বগা জলকীয়াটো পায় আৰু এইটো কি বস্তু জানো কলডিলখন চাব নহ'ল পিন্ধি আৰু এয়া কলডিল মানে এইবিলাক চব অসমৰে হয় মানে অসমৰ পৰা মানে অনা হৈছে এইবিলাক চব লাইপাত নহয় চৰি দেই ভুল হৈছে কথাটো কলমৌ শাক আৰু সেয়া আপোনাৰ সেইটো চাইডে কচুথু মানে ধৰক গৰম দিনত অসমৰ যিবোৰ বস্তু পায় আৰু ধৰক যিবোৰ শাক পাচলি পায় সকলোবোৰ মানে ইয়াত পাব আৰু ইয়াত তামোল পায় আপোনালোকক কৈছিলোঁ নহয় ভিডিঅ'টো আৰম্ভণিতে তামোল পায় বুলি দুজনে ভালকৈ তামোল এখন খাই লৈছোঁ মানে সদায়তো আহিব নোৱাৰোঁ কৰ্মত আছোঁ আমি সকলোৱে সেইবাবে ভালকৈ তামোল এখন খাই লৈছোঁ আৰু আপোনালোকক আৰু এই জেগাডোখৰ নামটো কৈ দিছোঁ জেগাডোখৰ আপোনাৰ গচিবৌলি শ্বুটিং নগৰ বুলি কয় জেগাডোখৰ নাম শ্বুটিং নগৰত আহিলে আপোনালোকে মানে আৰম্ভণিৰ পৰা পাব আৰু সকলো অসমীয়া দোকানে আছে আৰু গচিবৌলি আহিলেই হ'ল জৰুৰী নামি আপোনালোকৰ যিকোনো অটো বা সুধিলে আপোনালোকক কৈ দিব শ্বুটিং নগৰ ক'ত যায় আৰু বহুতো জানে চাগে কিন্তু নজনা সকলোকো কৈছোঁ
আৰু যদি ভিডিঅ'টো ভাল পায় আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এতিয়া আকৌ আমি চব্জি বজাৰ কৰি ৰুমলৈ আকৌ ঘূৰি আহিছোঁ আৰু সন্ধিয়া হৈ গ'লগৈ আৰু ভিডিঅ'টো চাই থাকিব কিছুমান জেগা দেখুৱাম আপোনালোকক যিসকলে মানে দেখা নাই আৰু বাহিৰত অহা নাই হায়দৰাবাদ অহা নাই সেইসকলে চাব পাৰিব চাই থাকক ভিডিঅ'টো ভিডিঅ'টোৰ যোগেদি আপোনালোকক যিমানকণ দেখুৱাব পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ তাৰ মাজতো যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম মানে আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত আকৌ আহিম আৰু আপোনালোকে মৰম দিব তো তেতিয়া ভাল ভিডিঅ' দিবলৈ মানে মন যায় আৰু যদি আপোনালোকে মৰম নিদিয়ে তো ভিডিঅ' বনাবলৈ বা দিবলৈ বেয়া লাগে মানে চ' আপোনালোকে মৰম দিব বাৰু আজিলৈ এৰিছোঁ আৰু যদি কোনোবাই নতুনকৈ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ